নমস্কাৰ বন্ধুসকল, আজি আমি দেওপানী এডোখৰ জেগালৈ আহিছোঁ। মানে সৰুপথাৰ পদুমনি হৈ পেলাই ইটা ভাটাৰ সমীপৰ এখন বাগানত আমি চাচি গছ ৰোপণ কৰি ৰাখিছে এজন গোলাঘাটৰ দাদাই। তেখেতে ফেচবুকৰ দ্বাৰাই গম পালে যে JSO কৰোডৰ হৈ আমি কাম কৰি আছোঁ। JSO কৰোডে যোনখিনি ইনকুলেশ্যন কাম কৰি থকা হৈছে সেইখিনি বিষয়ে জানিবলৈ বিচাৰিলে যোৱাকালি। তো তেখেতক মই যোৱাকালি ভালকৈ বুজাই দিলোঁ আৰু তেখেত আজি আহিব নোৱাৰিলে বিশেষ কাৰণবশতঃ। মই আহি সৰুপথাৰৰ আজি এই বাগানখন চালোঁহি। মোৰ লগত আহিছিলে ৰাজু মন্ত্ৰী। আমি সম্পূৰ্ণ বাগানখন ঘূৰিলোঁ। ভাগৰো লাগিছে, এতিয়া ঘূৰিও আছোঁ। বাগানখনৰ ভিতৰ বহুত ডাঙৰ আৰু তেখেতৰ 6-7 বছৰীয়া গছখিনি ইনকুলেশ্যন কৰিব পৰা যাব বুলি আমি ভাবিছোঁ আৰু গ্ৰথ বহুত সুন্দৰ। সেই গছখিনি যদি ইনকুলেশ্যন কৰা যায় আৰু 2-3 বছৰৰ ভিতৰত তেখেতে হাৰ্ভেষ্টিং কৰিব পাৰিব। এতিয়া তেখেতৰ নেচাৰেল ফাংগাছ মুঠেই নাই এইটো এৰিয়াত। মই 2-1 ঘৰ মানুহটো চাইছোঁ। খুব সম্ভৱ যোনখিনি ইনকুলেশ্যন কৰিব পৰা যায় আমি খুব কম দিনৰ ভিতৰতে তেখেতক এই ইনকুলেশ্যনৰ কামখিনি আগবঢ়াম বুলি কথা দিছোঁ। তেখেতৰ যথেষ্ট গছ আছে, 15,000 ইনকুলেশ্যন কৰিব পৰাই গছ আছে আৰু 5,000 মান চাগে অলপ সৰু গছ হ'ব। আৰু তামোলো যথেষ্ট লগাই ৰাখিছে, কমেও 20,000 ওপৰত তামোল লগাই ৰাখিছে। আমিও এটা আপোনালোকক মেছেজ দিব বিচাৰিছোঁ, তামোল লগাওক, চন্দন লগাওক, চাচি লগাওক। যোনখিনি গছে আমি আমাৰ আৰ্থিক অনাটন দূৰ কৰিব পাৰে সেইখিনি গছ আপোনালোকে সোনকালে ৰোপণ কৰক, তেতিয়া আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব।